হেল্ল' এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ হাজবেণ্ডে আহিছে, অহাৰ পিছতে মোক কৈ আছিলে যে কিবা এটা বনোৱাচোন। পিছত মই চাহ খাবৰ কাৰণে সন্ধিয়া তো পিঠা বনালোঁ। আৰু এই পিঠাটো বনাবৰ কাৰণে মই লৈছোঁ এটা কণী আৰু 2 চামুচ চেনি আৰু নিমখ অলপ দিছোঁ, হাফ স্পুন নিমখ দি এইটো ভালদৰে মই মিক্স কৰি লৈছোঁ আৰু এটা মিশ্ৰণ, ধুনীয়া এটা মিশ্ৰণ বনাইছোঁ। আৰু এইটো কিন্তু ভালদৰে ফেটি ল'ব লাগিব। আৰু ফেটাৰ পিছতে মই এইটো দিছোঁ 1 বাটি চুজি আৰু হাফ স্পুন বেকিং পাউডাৰ দি আকৌ মই ভালদৰে এইটো মিক্স কৰি লৈছোঁ। দেখাই পাইছে এটা হেণ্ড উইচ দি মই ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এজন মানুহে কমেণ্ট কৰিছে মোৰ কথা ভাল শুনা নাযায়, কথা ইমান বেয়া, মোৰ চাউণ্ড সঁচাকৈ বেয়া। আৰু চাউণ্ড বস্তুটো হ'ল মানে এইটোতো নিজৰ নহয়, এইটো নেচাৰেল হয়, এইটো যিটো আল্লাই দিছে আৰু এইটো মই তো চেঞ্জ কৰিব নোৱাৰিম ন, তো উপায় নাই। তো মোৰ যিটো চাউণ্ড সেইটোৱে হ'ব, বেলেগ আৰু নহ'ব। তো এইটো মই 8 ঘণ্টা ৰেষ্টত ৰাখিছিলোঁ। ৰখাৰ পিছতে চাওক ধুনীয়াকৈ ফুলি গৈছে। মই 1 বাটি চুজি দিছোঁ ইয়াতে আৰু এইটো ফুলি ডাবল হৈছে, দেখাই পাইছে। হোৱাৰ পিছতে মই এইটো কৰ্ণফ্লাৱাৰ দিছোঁ 1 চামুচ। এইটো নিদিলেও কোনো কথা নাই, নাথাকিলে নিদিলেও হ'ব। তাৰপিছতে মই এইটো হাতেদি ভালদৰে আকৌ মিক্স কৰি লৈছোঁ। লৈ সৰু সৰুকৈ মই ইয়াত বিস্কুটৰ নিচিনা বনাইছোঁ, এইটো বিস্কুট বুলিয়ে ক'ব পাৰি। তো তাৰপিছতে কেৰাহীত মই দিলোঁ তেল আৰু এইটো সৰু কেৰাহীত মই ভাজি লৈছোঁ। ফ্ৰাই পেনতো ভাজিব পাৰে, কিন্তু এইটো কেৰাহীতে মই ভাজি ভাল পাওঁ। আৰু মই যেতিয়া বিস্কুটটো দি আছিলোঁ পিঠাটো, তেতিয়া মোৰ হাজবেণ্ডে আহিছে, ইমান ডাঙৰকৈ দিছা যে অলপ ভালকৈ বনোৱা না, শ্বেপটো ধুনীয়াকৈ বনোৱা, মোৰ হাজবেণ্ডে মোক কৈ আছিলে। পিছত মোৰ দেখা পাই কৈ আছিলে তুমি নালাগে দিয়া, ময়ে বনাওঁ। এইটো চাওক মোৰ হাজবেণ্ডে কিমান ধুনীয়াকৈ বনাইছে। আৰু গোটেইকেইটা মোৰ হাজবেণ্ডে বনালে আৰু ইমান ধুনীয়া হৈছে। আৰু এইটো বনোৱাতে বেছি সময়ো নালাগে, মানে 5 মিনিটে লগা নাই মোৰ এইটো বনাইছোঁ যেতিয়া, 5 মিনিট সময় লাগিছে। আৰু ইমান ধুনীয়া লাগিছে, খোৱাৰ পিছতে মোৰ হাজবেণ্ডে কৈ আছিলে ইমান টেষ্ট হৈছে। আৰু চাওক ইমান মই ভাজিছোঁ গল্ডেন ব্ৰাউন কৰি, আৰু ধুনীয়া হৈছে। ভজাৰ পিছত বিস্কুটটো ইমান ধুনীয়া হৈছে। পিছত চাহ লগত মোৰ ছোৱালী দুটা মই একেবাৰে পূৰা এনজয় কৰি গধূলি সময়ত আজি চাহ খালোঁ। আৰু আপোনালোকে কিন্তু এনেকৈ ট্ৰাই কৰিব পাৰে। তো মোৰ মিষ্টাৰে কিন্তু চাহ নাখায়, তো মাজে মাজে কিবা স্পেচিয়েল বনালে তেতিয়া চাহ খায়। আৰু আজি খোৱাৰ পিছতে কৈছে ইমান ধুনীয়া হৈছে। মই কিন্তু এইটো আইডিয়া কৰি আজি বনাইছোঁ যে চাওঁ কেনেকুৱা হয়। মই কিন্তু আগতে এইটো বনোৱা নাই, আজি প্ৰথম বনাইছোঁ। কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। ধন্যবাদ।